হে বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ মই প্ৰিয়াংকু আপোনালোকৰ মাজত আকৌ এবাৰ। মই এতিয়া আহিছোঁ আজি তেজপুৰ অগ্নিগড় এতিয়া বৰ্তমান আছোঁ। ঠিক আছে, গতিকে লৈ ভিডিঅ'টো আগবঢ়াই নিওঁ আহক। আমি পাই গ'লোহি এতিয়া অগ্নিগড়ৰ সন্মুখ। এইখন হৈ গ'ল অগ্নিগড়ৰ মেইন গেট। ভিতৰলৈ সোমাই বেলেগ এটা মজা অনুভৱ কৰিছোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে দেখি। অলপ ওপৰলৈ উঠোঁতে ব্ৰহ্মপুত্ৰখন দেখা পাইছোঁ আৰু ইয়াৰ ওপৰলৈ আৰু যিমানে গৈ থাকিম আৰু ভালকৈ দেখা পাম। চিত্ৰলেখাই যে উষাক অনিৰুদ্ধৰ চিত্ৰ আঁকি দেখুৱাইছিলে, তাৰে এক এয়া দৃশ্য, ইমান মনোৰম। এইজনী হৈছে আমাৰ আৰোহী মিলি বাইদেউ। হাই কৈ দিয়া। ঠিক আছে, এয়া কি আছিলে? হৰিহৰৰ যুদ্ধ। হৰি আৰু হৰ, কৃষ্ণ আৰু শিৱৰ যুদ্ধ। এয়া বিয়া হৈছিলে, উষা আৰু অনিৰুদ্ধৰ বিয়া হৈছিলে। আমি এতিয়া কোনফালে যাম? বহুত ধুনীয়া লাগিছে ন ফুৰি আজি? আমি এতিয়া যাম এই কাঠফুলাৰ তলত বহিবলৈ, হয় না মিলি বাইদেউ? যাম নাই? কাঠফুলাৰ তলত ভেকুলীৰ ছাইডত ভেকুলী নে এইটো বেং হ'বলা। পোৱালিটোৱে খুব ভাল পাইছে বেংটো দেখি, চাওক। বান ৰজা যে শিৱ ভক্ত আছিল, তাৰে এয়া এক দৃশ্য। ধুনীয়া লাগিছে দেই দেখি। পাহৰি লৈছোঁ দেই। অগ্নিগড়ৰ পৰা এতিয়া আহি আমি মুৰ্গী.comত খাবলৈ সোমাইছোঁ। কেনেকুৱানো লাগে খাই আপোনালোকক দেখুৱাম বাৰু। মুৰ্গী.com, এইখনতে আমি এতিয়া খাম। আহি গ'ল এতিয়া আমাৰ খানা। এতিয়া আমি ৰৈ কি হ'ল খাবলৈ লৈছোঁ আৰু।
আমি খাই বৈ নিজৰ ৰুমলৈ আহিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া গতিকেলৈ গুড নাইট, বাই বাই।